ৰাজ্যত বলিছে মিছন চাইনাৰ ধুমুহা দিছে অসমীয়া ছবি উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ সংকেত মাজত আৰু দুটা দিন গতিকে এক ছেকেণ্ডো ৰবলৈ সময় নোহোৱা হৈছে মিছন চাইনাৰ প্ৰযোজক পৰিচালক জুবিন গাৰ্গৰ দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিনে চলাইছে মিছন চাইনাৰ প্ৰচাৰ দিনত প্ৰচাৰ ৰাতি পোষ্টাৰিং নিজ হাতেৰে মহানগৰী কেইবাটাও স্থানত পোষ্টাৰ লগালে জুবিন গাৰ্গে নিজৰ ছবিৰ পোষ্টাৰ নিজে লগোৱা জুবিনে হৈছে প্ৰথমজন প্ৰযোজক মই চাগে প্ৰথম প্ৰডিউচাৰ ডিৰেক্টৰ এক্টৰ যি নিজে নিজৰ চিনেমা পোষ্টাৰিং কৰি আছে পোষ্টাৰিং কৰি থকাৰ মাজতেই পুৱা 4 বজাত চাহ আৰু কেটলি পিঠাৰ জুতি লৈ নষ্টালজিক হৈ পৰিল জুবিন গাৰ্গ ক'লে সদায় ইয়াত আহোঁ ইয়াতে ভাপত দিয়া পিঠা এইবিলাক খাওঁ টেকেলি পিঠা খাওঁ 4-5মান টেকেলি পিঠা খাই দিলে আৰু বঢ়িয়া আৰু পেটটো ভৰি যায় আৰু তাৰপিছত শুই থাকোঁ তো মই সদায় তেওঁলোকক ছাপোৰ্ট কৰোঁ আৰু সেইকাৰণে তেওঁলোকক মই ভাল পাওঁ মই ৰাস্তাৰ মানুহ জুবিনৰ সপোনৰ মিছন চাইনাৰ সমৰ্থনত ওলাই আহিছে লক্ষ লক্ষ জনতা বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অসমীয়া ছবিৰ প্ৰতি এক জাগৰণৰ সৃষ্টি কৰিছে মিছন চাইনাই ইয়াৰ পূৰ্বে কোনো এখন অসমীয়া ছবিয়ে চলচ্চিত্ৰ প্ৰেমীৰ পৰা লাভ কৰা নাই এনে অভূতপূৰ্ব সঁহাৰি কি বিশ্ববিদ্যালয় কি মহাবিদ্যালয় সকলোতে এতিয়া কেৱল মিছন চাইনাৰ আলোচনা গুৱাহাটী বিশ্ববিদ্যালয় সন্দিকৈ ছোৱালী মহাবিদ্যালয় জৱাহৰ নেহৰু কলেজ জয়সাগৰ কলেজ আদিকে ধৰি ৰাজ্যৰ প্ৰায় প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত উপস্থিত হৈ জুবিনে চলাইছে মিছন চাইনাৰ প্ৰচাৰ কোনোবাই যদি কৈছে দৌৰি দৌৰি যাম মিছন চাইনা চাম আন কোনোবাই আকৌ কৈছে তুমিও ওলাবা ময়ো ওলাম দুয়ো মিলি মিছন চাইনা চাম ৰ'দ বৰষুণক নেওচি 24 ঘণ্টাই ছবিৰ প্ৰচাৰত ব্যস্ত থকা জুবিনৰ দাবী মই ভাগৰি নপৰোঁ সোনকালে অসুস্থ হৈও নপৰোঁ কৰ্ণেল গোস্বামী অসুস্থ নহয় ইমান ফটককৈ নিজৰ ছবি নিজেই নাচাই জুবিনে 8 তাৰিখে জুবিন ৰাওনা হ'ব দিল্লীলৈ 8 তাৰিখে ৰিলিজ কৰিবলৈ মই 8 তাৰিখে ৰাতিয়ে মই গধূলিয়ে মই ফুটি দিম কিন্তু দিল্লী যামগৈ আপুনি নিজে নাচায় মই নাই 8 তাৰিখে দিন 7 তাৰিখে চাব 7 তাৰিখে দিনটো থাকিম মই গধূলি আকৌ পিছদিনা মোৰ শ্ব' আছে 9 তাৰিখে দিল্লীত মই 8 তাৰিখে গধূলিয়ে ফুটি দিম মিছন চাইনা এতিয়া কেৱল এখন চিনেমাই নহয় ই হৈ পৰিছে ছবি উদ্যোগৰ এক বিপ্লৱৰ জুই এই বিপ্লৱে অসমৰ ছবি উদ্যোগলৈ কেনে পৰিৱৰ্তন আনে সেয়া অৱশ্যে পৰিলক্ষিত হ'ব 8 ছেপ্টেম্বৰৰ পিছতহে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট